সকলোকে স্বাগতম জনাই আজি অন্য এটা ভিডিঅ' বনাইছোঁ। গাঁৱতে ওচৰতে ক্ৰিকেট খেল এখন খেলিছে। আমি ইয়াতে দোকান দিছোঁ। আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইখন দোকান আমি ইয়াত ঘুগুনি আনিছোঁ ঘৰতে বনাই, আৰু ডিম, শিখৰ, পানী বটল আৰু পুৰি খেলিছে। অভাৱ হৈছে কিবা এটা লৈ যাওক তেনে আৰু নাই যে আৰু নাই যে মোবাইল ৰ'ব লাগিব, বাছত দিব লাগিব। পূৰ্ণকান্তই খেলিছে, বল দিছে পূৰ্ণ কলিতা। ধুনীয়া বল মাৰে ন কি? ৰাজু কলিতা বেট ধৰিছে। কি হ'ব প্ৰথমতে বাচিলো দেই। উইকেট কিপিং কাপুৰৰ আৰু সুন্দৰ বলিং ভৱেনৰ। এই অভাৰতে দ্বিতীয়টো উইকেটৰ পতন ঘটিবলৈ সক্ষম হৈছে। দুটাকৈ মূল্যৱান উইকেট দুয়োজনে অপেনাৰ বেটছমেনক পেভিলিয়নমুখী কৰিছে ভৱেনে। মাত্ৰ 6 ৰানৰ বিনিময়ত দুটাকৈ মূল্যৱান উইকেটৰ পতন ঘটিছে। অভাৰৰ সমাপ্তি 2 অভাৰৰ সমাপ্তিৰ পাছত গ্ৰীণ গেলেক্সি একাদশে সংগ্ৰহ কৰিছে 6 ৰান। হাতত বল লৈ এই কেম দলৰ অধিনায়ক স্বয়ং কৃষ্ণকান্ত, এজন সুদক্ষ অলৰাউণ্ডাৰ। কৃষ্ণকান্তৰ সন্মুখত দীপন। পুনৰ এটা কটৰ সম্ভাৱনা আছিল, কিন্তু গেপছত 1 ৰান। সুন্দৰ ফিল্ডিং ৰাজু। খেল আৰম্ভ হৈ আছে। কিমান মানুহ তিনি ৰান লাগে হয় ন? তিনি লাগে।
জিকি যাব আমাৰ টিমটো হয় না হোৱাইট হোৱাইট বল নহয় হা নহ'লে নি? দিলে অঁ 4 এটা মাৰি দিলে হৈ যাব আৰু হ'ব একবাৰ আছে নহয় আৰু এক ৰাউণ্ড আছে এক ৰাউণ্ড জিকিব আমাৰ টিমটো মজা খেল খেলিছিলে দেই